আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। এখন ব্লেংকেট দেখিছেনে? যোৱা বছৰ সোমোৱাই থোৱা। এতিয়া ঠাণ্ডা ছিজন আহিলে, গতিকে এই ব্লেংকেট মই আজি চাফা কৰি দেখুৱাম। অতি সহজ পদ্ধতিত আপোনালোকক চাফা কৰি দেখুৱাম, য'ত মেচিনতো দিব নালাগে বা ৰ'দতো শুকুৱাব নালাগে বা ডিটাৰজেণ্টত তিয়াই থৈও থুকুচি ধুব নালাগে। অতি সহজতে মই মানে চাফা কৰি দেখুৱাম এখন ব্লেংকেট। আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। Audio Jungle। মই দুটা টিঙত পানী লৈছোঁ। এইটোত লৈছোঁ আৰু এইটোত লৈছোঁ। এইটোত কুহুমীয়া গৰম পানী লৈছোঁ, যাতে হাতেৰে সহ্য কৰিব পৰা জোখত পানী লৈছোঁ। এতিয়া ইয়াত দিম মই ডিটাৰজেণ্ট পাউডাৰ। এইটো চাৰ্ফ এক্সেল দিছোঁ, আপোনালোকে যি আছে সেয়াই দিব পাৰে। আৰু ইয়াৰ পিছত দিছোঁ এইটো বেকিং চ'ডা। বেকিং চ'ডা। ইয়াৰ পিছত দিছোঁ মই ক্লিনিক প্লাছ শ্বেম্পু। পেকেট দিছোঁ ক্লিনিক প্লাছ শ্বেম্পু। আৰু ইয়াৰ পিছত দিছোঁ হোৱাইট ভিনেগাৰ। 3 চামুচমান দিছোঁ। এতিয়া এইখিনি ভালকৈ মিলাই ল'ম। আৰু আপোনালোকৰ তাত যদি ইজি আছে, তেতিয়াহ'লে ডিটাৰজেণ্ট পাউডাৰ আৰু শ্বেম্পু দিব নালাগে। মোৰ ইজি নাই কাৰণে মই ডিটাৰজেণ্ট পাউডাৰে আৰু শ্বেম্পুৱে দিছোঁ। এতিয়া এনেকুৱা দুখন টাৱেল ল'ম। এনেকুৱা দুখন অকণমান মোটা চাই টাৱেল ল'ম। তাৰে এখন ইয়াত আৰু এখন ইয়াত, দুখন টাৱেল লৈছোঁ। এতিয়া পানীখিনি দেখিছে নহয় কিমান চাফা হৈ আছে। এয়া দেখিছে নহয়, ব্লেংকেটখন চাফা কৰাৰ পিছত চাব পানীখিনি। এনেকৈ ব্লেংকেটখন বিচনাত মই পাৰি লৈছোঁ। আৰু বিচনাত পাৰিবলৈ অসুবিধা হ'লে ফ্ল'ৰখন চাফা কৰি তাতো পাৰি ল'ব পাৰে, কিন্তু বিচনাত কৰিলে মানে সুবিধা হয়, আৰু সেইকাৰণে মই বিচনাত এনেকৈ গোটেইখন এনেকৈ বিচনাখনত পাৰি লৈছোঁ। এতিয়া এফালৰ পৰা চাফা কৰি যাম। এতিয়া চাওক, এনেকৈ ব্লেংকেটখন এই টাৱেলখন দি ধুনীয়াকৈ এনেকৈ এবাৰ চিধাকৈ এবাৰ ওলোটাকৈ মোহাৰি চাফা কৰিব লাগিব। আৰু খুব সঘনাই মানে কাপোৰখন আউডালি থাকিব লাগিব, তেতিয়া তাত লেতেৰাটো আহি যাব। আৰু বেকিং পাউডাৰ এই বেকিং চ'ডা দিয়াৰ কাৰণে কিবা যদি বীজাণু আছে সেইবিলাক নাইকিয়া হৈ যাব, আৰু একেবাৰে গুৰিলৈকে চাফা হৈ যাব। খালি অকণমান জোৰকৈ দিব লাগে, আৰু মানে খালি সঘনাই কাপোৰখন আউডালি থাকিব লাগে। এয়া মোৰ মানুহজনেও মোক কামত সহায় কৰি দিছে, চাফা কৰি দিয়াত। পিছত আউডালা চাফা পানীখিনিত আপোনালোকে ইচ্ছা কৰিলে অকণ কমফৰ্টো দি ল'ব পাৰে, তেতিয়া মানে এটা ধুনীয়া গোন্ধ আহি থাকিব। এতিয়া মই দুইটা ছাইড এনেকৈ ধুনীয়াকৈ মুচি ল'লোঁ, দুইটা ছাইড। এতিয়া চাফা পানী দি মুচিম। দেখিছেনে, এবাৰ মুচোতে কি ধুনীয়া চাফা হৈ গ'ল, একে নতুনৰ নিচিনা হৈ গ'ল। কিমান ধুনীয়াকৈ চাফা হ'ল। আৰু এই পানীখিনি চাওক, কিমান লেতেৰা পানী ওলাইছে। দেখিছেনে, ক'লা পানী ওলাই গ'ল। পানীখিনি চাওকচোন, কিমান লেতেৰা পানী ওলাইছে।
ধুনীয়াকৈ চাফা হৈ গ'ল। এয়া আকৌ চাফা পানীত কাপোৰখন আউডালি আকৌ মুচিম। এয়া কাপোৰখন আউডালি ল'লোঁ, আউডালি লৈ পেলাই চাফা পানীত আউডালি লৈ পেলাই আকৌ মুচিছোঁ। এনেকৈ গোটেইখন দুইটা ছাইড মুচিম। খালি কাপোৰখন অকণ মানে সঘনাই আউডালিব লাগিব। এবাৰ এইপিনে আৰু এবাৰ এইপিনে। ধুনীয়া চাফা হৈ গৈছে একেবাৰে ব্লেংকেটখন। চাওক এইখিনি পানীও কিমান লেতেৰা হৈ গ'ল। মই এতিয়া এইখিনিও সলাই ল'ম। এইখিনি চাফা পানীখিনি এয়া লেতেৰা হৈ গ'ল। কিমান লেতেৰা ওলালে ব্লেংকেটখনৰ পৰা। এই পানীখিনি মই আকৌ সলাই ল'লোঁ। এতিয়ালৈকে 3বাৰ, 3rd টাইম সলাই লৈছোঁ। বহুত লেতেৰা ওলাইছে আৰু একদম চাফা হৈ গৈছে ধুনীয়াকৈ। এয়া 3য়বাৰ মই পানীখিনি সলাই লৈছোঁ। হৈ গ'ল চাওকচোন, কিমান যে চাফা হৈ গ'ল, কিমান যে লেতেৰা ওলাইছে। মই প্ৰায় 3-4বাৰ পানীখিনি সলাই লৈছোঁ আৰু বহুত লেতেৰা ওলাই গ'ল। আৰু ধৰক অতি সহজতে বেছি কষ্ট নকৰাকৈ ৰুমৰ ভিতৰতে এনেকৈ ব্লেংকেটবিলাক চাফা কৰিব পাৰি। মোৰ বাকীকেইখন ব্লেংকেট মই ঠাণ্ডা শেষ হোৱাৰ লগে লগেই মই এনেদৰেই ধুই পেলাই মই সুমুৱাই থৈছিলোঁ। এইখনহে বাকী আছিল মোৰ, আৰু কি ধুনীয়া হৈ গ'ল, চাফা হৈ গ'ল। এনেদৰে এতিয়া ধৰক আজি মই নৰদাওঁ, কাৰণ দেৰি হ'ল যে, কাইলৈহে ৰ'দত দিম। আৰু এতিয়া অলৰেডি শুকায়ে গৈছে ফেনৰ বতাহতে। ধুনীয়াকৈ আপোনালোকেও এনেকৈ অতি সহজ পদ্ধতিতে ব্লেংকেটবিলাক ধুই এবাৰ চাবচোন ধুই। আৰু ভাল লাগিলে মোৰ চেনেলটো লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। আজিলৈ ইমানতে সামৰিছোঁ, আৰু কিবা ভুল ত্ৰুটি হ'লে ক্ষমা কৰে যেন।